Hello friends, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটা ৰেচিপি আৰু ৰেচিপিটো হ'ল খোলে মূলাই। এয়া মই ললো 4 টুকুৰা খোল মাছ, 2টা মূলা আৰু এটা আলু টুকুৰা টুকুৰকৈ কাটি ললো। এটা পিয়াজো কাটি লৈছো টুকুৰা টুকুৰকৈ। অলপ আদা নহৰুৰ পেষ্ট লৈছো। তাৰপিছত গোটা জিৰা, গোটা ধনিয়া, গোটা জালুক আৰু শুকান জলকীয়াৰ অলপ পেষ্ট লৈছো। এতিয়া মই অলপ মিঠাতেল কেৰাহীত দি মাছ কেইটুকুৰা বেছি ডিপকৈ নহয় অলপ য়েল্লোইছ হোৱাকৈ ফ্ৰাই কৰিছোঁ আৰু কুকাৰত মূলা আৰু আলুখিনি 2টা চিটি দি পেলাই মই সিজাই লৈছোঁ। যিহেতু মূলাটো ইমান কোমলীয়া নহয় সেইকাৰণে মই অলপমান সিজাই লৈছোঁ। এতিয়া সেইখিনি তেলতে মই অলপ পাঁচফোৰণ দিছোঁ আৰু কাটি লোৱা মই পিঁয়াজখিনি দিছোঁ। এতিয়া জাষ্ট অলপ মই ফ্ৰাই কৰি লওঁ। মই এইদৰে পিঁয়াজখিনি ভাজি লোৱাৰ পাছত ইয়াতে মই আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিছোঁ। আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পাছত আদা নহৰুৰ গোন্ধটো যোৱালৈকে মই খুব ভালদৰে ফ্ৰাই কৰিম। এইদৰে ফ্ৰাই কৰি লোৱাৰ পাছত মই আকৌ নিজৰ সোৱাদ অনুসৰি মই ইয়াতে নিমখ দিম। নিমখ যদি দৰকাৰ হয় আকৌ পাছত দিম আৰু হালধি দিছোঁ 1 চামুচ আৰু মই যিখিনি মছলাৰ পেষ্ট বনাই লৈছিলোঁ সেই মছলাও মই 1 চামুচ দিছোঁ ইয়াতে দি পেলাই এতিয়া খুব ভালদৰে গোটেইখিনি মই ফ্ৰাই কৰিম আৰু মছলা পিঁয়াজ খুব ভালকৈ ফ্ৰাই হ'বলৈ হ'লে মই তাতে অলপ পানী মিক্স কৰি দিওঁ। পানীখিনি অকণমান পানী দি দিলে কি হয় মছলাখিনি খুব ভালদৰে মানে ফ্ৰাই হয়। মই ইয়াতে অকণমান গৰম পানী দি দিছোঁ যাতে মছলাখিনি খুব ভালকৈ ফ্ৰাই হয়। এতিয়া মছলা খুব ভালদৰে ফ্ৰাই হোৱাৰ পাছত মই ইয়াতে সিজাই লোৱা মূলা আৰু আলুখিনি দি দিছোঁ। এতিয়া মূলা আলু মছলা খুব ভালদৰে আকৌ মই 10-15 মিনিট ফ্ৰাই কৰিম। খুব ভালদৰে লৰাম। মূলা দি যেতিয়া শ'ল মাছ বনোৱা হয় তেতিয়া বটা মছলাকণ দিলেহে বেছি খাবলৈ সোৱাদ হয়। মই সেইকাৰণে মূলা দি শ'ল মাছ বনালে সদায় বটা মছলাই ব্যৱহাৰ কৰোঁ। এইদৰে মই ফ্ৰাই কৰি লোৱাৰ পাছত মই যিখিনি পানীত সিজাইছিলোঁ মূলা আৰু আলু সেইখিনি পানীয়ে দি দিছোঁ আৰু অলপ গৰম পানী মই ইয়াতে লগ কৰি দিম। আপোনালোকৰ যিমান দৰকাৰ হয় জোলখিনি সেইমতে কৰিব পাৰে। এয়া মই অলপ আৰু গৰম পানী দিলোঁ। এতিয়া মই খুব ভালদৰে উতল আহিবলৈ দিম আঞ্জাখন। এতিয়া মই একদম হাই ফ্লেমত ৰাখি মই ইয়াতে মাছ কেইটুকুৰা দি দিছোঁ। মাছ কেইটুকুৰা দিয়াৰ পাছতো মই আকৌ 5 মিনিটমান খুব ভালদৰে উতলাম। এয়া দেখিছে নহয় উতলি আছে। এতিয়া মই ইয়াতে অলপমান ধনিয়া শাক দি দিম আৰু যেতিয়া মূলা দি শ'ল মাছ বনোৱা হয় তেতিয়া ধনিয়া শাকটো খুবেই এটা প্ৰয়োজনীয় হৈ যায় মানে টেষ্টটোৰ কাৰণে। ধনিয়া শাক নিদিলে আচল টেষ্টটো নোলায়। এইদৰে আপোনালোকে বনাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব, খাই খুব ভাল পাব। আৰু আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব। ঠিক আছে তেতিয়াহ'লে আজিলৈ মই আহোঁ। থেংক ইউ। বাই বাই।